সঁচাই জীৱন মানেই সংগ্ৰাম। জনপ্ৰিয় অভিনেতা উৎপল দাসে কেনেদৰে ভঙা হাতেৰে অভিনয় কৰি আছে দেখিছেনে? এখন ভঙা হাতেৰে কেনেদৰে গীতৰ তালে তালে নৃত্য কৰি আছে আপোনালোকৰ বাৰু দেখি বুকু কপি উঠা নাইনে? সঁচাই অভিনেতা অভিনেত্ৰীৰ জীৱন কিন্তু সহজ নহয়। কাৰোবাৰ পিতৃৰ মৃত্যু হ'লেও কাৰোবাৰ হাত ভাঙিলেও এনেদৰে কৰি যাব লাগিব মঞ্চত তেওঁলোকে অভিনয়, কিয়নো তেওঁলোক চুক্তিবদ্ধ। পিছে চুক্তিবদ্ধ কেৱল তেওঁলোক কমিটিৰ মানুহৰ লগতেই নহয় বা থিয়েটাৰৰ লগতেই নহয়, তেওঁলোক চুক্তিবদ্ধ ৰাইজৰ লগতো। যিহেতু এখন থিয়েটাৰ বহু লোকৰ কষ্টৰ ফলতহে হয় আৰু সেই কষ্ট অথলে যাবলৈ নিদিবৰ বাবে এনেদৰে এখন ভঙা হাতেৰে অভিনয় কৰি গৈছে দুয়ো অভিনেতা অভিনেত্ৰীয়ে। সঁচাই তেওঁলোকৰ এই সাহসিকতাই মন চুই গ'ল। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন।